লেনো দুধ 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 গাখীৰ 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 ল'ব গাখীৰ দুধ দুধ গাখীৰ গাখীৰ दूध दूध ये दीदी दूध लेनो दूध दूध लो কিমান আৰু এনেকে গাখীৰ বিক্ৰী কৰি চলিবি কিবা ভাল কাম এটা নকৰ কিয় পৰিস্থিতি তেনেকুৱা বাইদেউ আমাৰ নিচিনা দুখীয়া মানুহবোৰ এনেকৈ চলিব লাগিব আৰু বেলেগৰ কাৰণে নহ'লেও ভণ্টিৰ কাৰণে চাব লাগিব তাইৰ ভৱিষ্যত আছে ন মই যদি ভাগৰি পৰোঁ তাইৰ ভৱিষ্যত কি হ'ব তথাপিও কিবা ভাল কাম এটা কৰ নহ'লে আজিকালি এই সমাজত কোনো স্থান নাই বাৰু হ'ব দিয়ক বাইদেউ আহিছোঁ মোৰ আগলৈ বহুত গাখীৰ দিব আছে হ'ব ঠিক আছে যা ঠিক আছে গাখীৰ 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 ঐ কেটা ৰ কে ভাৱান মোক গাখীৰ দিবলৈ আছে আমাৰ কথা তই কবি নে মই ঘৰত কম কি কথা আৰু কাক ক'ব লাগে কি কথা মানে তই বুজাই নাই বুৰ্বক নাই বুজা মই তই যিহে পকা পকা কথা আকৌ বুজাই ক'লেহে কেতিয়াবা নালাগে তই বুজিব গাখীৰ দে আৰু তই চিধা চিধি গৈ থাক এনেও যাম তই নকলেও যাম মোৰ প্ৰতি মৰম থাকিলেহে তোৰ আছে মৰম তইনো ক'ত বুজিবি দেখিছ নহয় কিমান মৰম আছে মোৰ প্ৰতি কি দেখিছ হা চাবি নেকি দম আছে জানো তোৰ ঐ ল'ৰা চা দমত ধৰি কথা নকবি তোৰ এতিয়াই চাইকেলৰ কেৰিয়াত উঠি মই যাব পাৰিম মোৰ চাইকেলচোন গ্ৰাম আছে কেনেকৈ যাবি দাদা সাৰ পালে হ'বলা তই যা ময়ো যাওঁ ভণ্টি অ ভণ্টি কেলেনো ইমান চিঞৰি আছ গাখীৰ দিলেহি নাই দিলেহি মই মুখখন ধুই আহোঁগে তই চাহটোতে যা চাহখন দিবি ধুনীয়াকে হ'ব হেল্ল' ক তোৰ গাঁওখনৰ নামটো কি আছিলে কাছ মাৰি কিয় মোৰ লগৰ এটা আৰু মই যাম নেক্সট সপ্তাহত তাৰ কিবা প্ৰজেক্ট এটা কামত মিছা কৈছ ন তোৰ কথা যে 90% মিছা আৰে কেলা এবাৰ সঁচাকৈ যাম কৈছোঁ তো আৰু এইবাৰ তোক একেবাৰে লৈহে আহিম তই যদি আহ হ'ব দে আহিলে ফোন কৰিবি চাই থাক এইবাৰতো লৈ আহিম আৰে ফাৰ্ষ্ট আহিলেচোন তই তাৰপিছত দম দেখাবি হ'ব দে হ'ব দে তই সেই ইনষ্টাগ্ৰামৰ ঢেকেৰীকেইজনী চাই দিব নালাগে যা নিজৰ কাম কৰগি তোৰ নিচিনা বুলি ভাবিছিলে নেকি ঐ পাপা আহিছে ৰ হ'ব দে ৰাখিছোঁ ফোনটো মই বাই ঐ কাঞ্চি ক তোৰ ককাই তোৰ মোলে নিদিয়ে বেলেগৰ লগত বিয়া হৈ যাবি ন ঐ কাঞ্চা তেনেকৈ নকবি মই তোৰ অবিহনে বেলেগলৈ বিয়া নহওঁ হবি জানো বিয়া মোৰ লগত হ'মতো বই নহ'লে এবাৰ বহাগত তোক পলুৱাই লৈ যাওঁ হেই ধেমালি কৰি নাথাকিবিচোন ধেমালি নাই কৰা ৰচোন তই মোক কাঞ্চি ঐ এৰি গুচি নাযাবি গৈ মোৰে বুকুৰ অজস্ৰ মৰম কাঞ্চি তোকেনো পাবলৈ কাঞ্চি গলো তোৰ পাহাৰলৈ কাঞ্চি তোকেনো পাবলৈ কাঞ্চি গলো তোৰ পাহাৰলৈ কাঞ্চি কেতিয়ালৈ হবি মোৰ কাঞ্চি লগৰী বুকুৰ কাঞ্চি কইনা সাজেৰে তই
কাঞ্চি আহিবি কাষলে মোৰ এই বেলি বহাগত তোকে লৈ জাননে পলাই গুচি যাম তই মোৰ কাঞ্চি মই তোৰ কাঞ্চা তই মোৰ কাঞ্চি মই তোৰ কাঞ্চা তিনি मेरो कांसी गो मो तिम्रो कांसा गो तिमी मेरो कांसी गो मो तिम्रो कांसा ভন্টি অ ভন্টি ভন্টি গৈছো এইবিলাক আছোন কে ভয় বিহানে বিহানে ইমান চিঞৰি আছ যে সোনকালে মুখ হাতকেইটা ধুই ঘৰটো অলপমান চাফা কৰচোন কিয় খুব প্ৰশ্ন কৰিব পাৰ ন আলহী আহিব আলহী কোন আলহী মোৰ লগৰ কেইটামান আহিব কিবা প্ৰজেক্ট এটা কাৰণে আহিছে দুদিনমান থাকিব আমাৰ ঘৰত এতিয়া যাচোন যা ঘৰটো অলপমান চাফা কৰগে মই দেখিছ না কিমান কাম কৰি ঠিক আছে এইকেইটা আহি পালেহি চাগে বাইকমান শুনিছোঁ যাওঁ লৈ আহোঁগৈ আহিলি ঐ আহ বাকী সকলোৰে ভালনে ভাল ভাল ভালে আছোঁ অঁ পিছে খেতিপথাৰ কেনেকৈ চলিছে খেতিপথাৰ আছে পানী আহিছে পানীয়ে গোটেই ধ্বংস দি দিছে বাকী ঘৰত মাহঁতৰ ভাল ভালেই ভালেই ঘৰত কোন কোন আছে তহঁতৰ আমাৰ ঘৰত মই আৰু ভণ্টি আছোঁ তোক ভণ্টিক চিনাকি কৰাই দিয়া নাই নহয় আজিলৈকে ভণ্টিক মাতি দিছোঁ ভণ্টি ভণ্টি দাদা গৈছো আপোনালোক পালেহি পালোহি এয়া ভণ্টি আমাৰ নমস্কাৰ ভণ্টি এয়া মোৰ লগৰ অনুপ আৰু পংকজ ই আকৌ আমাৰ বহুত লাজ একো নাই এইটো থাকেই থাকে মানে লাজ আকৌ ভণ্টি চাহখন আনিব যা আপোনালোক বহক মই চাহ আনোগৈ ঠিক আছে চাহ দিবি চেনিটো অকণ বেছি খাই চেনিটো বেছি দিবি ল'ৰা উঠিলি ইমান দেৰিকৈ উঠিছ যে কি কৰিবি কালি শুৱা দেৰি যে হেৰি নহয় ক তহঁতৰ গাঁওখন ফুৰাবলৈ নিবিচোন আজি মই মানে আজি এফালে যাব লাগিব তহঁতি এটা কাম কৰিবি মই আজি মানে এফালে কাম এটা আছে মই সেইকাৰণে যাব নোৱাৰিম এই ভণ্টিক কৈ দিম তই ভণ্টিৰ লগতে গুচি যাবি আৰু তহঁত দুইটাই যাবি সেইটোৱে বোলে ইখন গাঁৱত ছোৱালীজনী লগ কৰিব যাব তই ভণ্টিৰ লগতে গুচি যাবি নাযাওঁ দে তেতিয়া একো নহয় ভণ্টিয়ে বেয়া নাপায় নহয় তই কৈছিলি ন তোৰ যে প্ৰজেক্টৰ কিবা কামৰ কাৰণে সেই প্ৰজেক্টটো কাম চাই আহিবি আৰু ধুনীয়াকৈ ভণ্টিৰ লগত গাঁওখন চাই আহিবি তই ভণ্টিৰ লগতে গুচি যাবি গম পালি মই মানে এফালে যাব লাগিব কিয় কামখন দিব লাগে একো নহয় তাই একো বেয়া নাপায় তাই ভালে পায় ঠিক আছে দে তই ভণ্টিক ওলাবলৈ কৈ দিবি যা ঠিক আছে তাইৰ ঘৰত কোন আহিব পাৰে বাৰু ল'ৰা দুজনকৈ আহিছে আৰু তাইক বোলে আজি গাঁও ফুৰাব নিব কৈছে দাদা দাদা তই কি চিন্তা কৰি আছ নাই একো নাই তোৰ স্কুল ওলাই হ'ল হ'ল বৈ থৈ আহোঁগৈ সময় হ'ল নহয় তই ভাত উলিয়াই খাই ল'বি পাহৰি নাযাবি হ'ব দিয়ক দেৱীমা আপুনি উঠক নহ'লে স্কুল পোৱা দেৰি হ'বগৈ
বাই বাই। দাদা আপোনাৰ হ'লনে? হৈ গ'ল ব'লক। ব'লক। ইমান মনে মনে আহিছা যে মোৰ এনেকুৱা লাগিছে যে মই ভোটাডাল হ'লে খোজকাঢ়ি আহিছোঁ। মই অচিনাকি মানুহৰ লগত কথা পাতি বেয়া পাওঁ। এতিয়া মানে মই অচিনাকিয়ে হ'লোঁ। নহয়নো কি? কালিৰ পৰাচোন আপোনালোকৰ ঘৰতে আছোঁ, অচিনাকিনো কেনেকৈ হ'লোঁ? প্ৰথম কথা আপুনি মোক আপুনি বুলি নক'ব। ঠিক আছে, আৰু তুমি মোক আপুনি বুলি নক'বা। হ'ব। সেইফালে নদী আছে, যাবানে? ব'লা। এইখনে আমাৰ আপোন গাঁওখন। তুমি আকৌ টাউনত থকা নহয়, অলপ বেয়া পাবও পাৰা। হেই কি কোৱা? গাঁও মোৰ খুবেই প্ৰিয়, সেইবাবেতো মই গাঁৱত আহিছোঁ। গাঁৱত আহিছ? তই মিছা কৈছ ন? হে নাই কোৱা অ'। এটা কাম কৰ, তই নদী পাৰলৈকে আছোন, গম পাবি নহয়। হ'ব দে, গৈ আছোঁ ৰ। সঁচাকৈ তোমালোকৰ গাঁওখন বহুত ধুনীয়া আৰু মানুহবোৰ। ব'লা এতিয়া যাওঁ, নহ'লে পলম হৈ যাব। ব'লা তেতিয়া। ব'লা। ঐ, ক'ত পালিহি? এই ৰ না, ইমান দেৰি ৰখিলি আৰু অকণ দেৰি ৰখিব নোৱাৰিবি? সোনকালে আহ যদি আহ, নহ'লে মই কিন্তু যাম কি। তই যে অলপ দেৰি হোৱাৰ কাৰণে বকি আছ, এনে কি কাম আছে অ' তোৰ? চা ল'ৰা, আজি প্ৰথম দিনটোত কিন্তু কাজিয়া নকৰিবি। প্ৰথম লগ কৰিব আহিছ। সেইবোৰ বাদ দে, মই তোক একেবাৰে লৈ যাম। মই গৈ আছোঁ ৰ। হ'ব দে, আহচোন সোনকালে। ঐ, সেই কাষলৈ যাওঁ ব'লা। ব'ল। সেইবোৰ বাদ দে, মই তোক একেবাৰে লৈ যাম এইবাৰ। যামেই যেনিবা, তাৰপিছত খোৱাবি কি? ৰাস্তাৰ পৰা শিলগুটি বুটলি আনিম, খাবি। সেই এইটো ফটো আমি কৰি নাথাকিবিচোন চব টাইমত। যদি দম আছে মোৰ দেউতাক কগে। আছেতো, আজি গৈ আছোঁ ৰ। বাৰু যাওঁগে বৈ। বৈ। লগৰটো আহি পোৱাৰ আগতে বাইকখন দিব লাগিব। ঐ এইফালে, এইফালে। তই ইমান ৰাতিখন ইয়ালৈ আহিছ যে? আহিছোঁ। কুকুৰ, তই মাল খাই আহিছ? মই খাইছোঁ। বাপেকে ক'ত? মাতি দে। দম নাই বুলি কৈছিলি নহয়। মনে মনে থাকচোন, দেউতাই শুনিব। শুনক। তই যাগে যা, দেউতাই গম পালে তোকে মোকে দুইটাকে কাটিব। কাটিলে কাটিব দে। ৰ মই সোমাই গৈছোঁ। এই বুঢ়া ওলাই আহ। এই বুঢ়া ওলাই আহ। এই বুঢ়া চুপ, মনে মনে থাকচোন। তেতিয়াহ'লে চুমা এটা দে। কাইলৈ দিম, এতিয়া যাগে যা। নিদিয়তো। এই বুঢ়া চুপ, মনে মনে থাক। চা, এটাই দিম কিন্তু। তাৰপিছত যাবিগে নে সঁচাকে? যামগৈ, কিন্তু তই দিব লাগিব। দেউতা আহিছে, তই যাগে যা, যাগে যা, যা যা। ঐ আৰাধ্যা, কোৱা। তোমাক কথা এটা ক'ম বুলি ভাবিছিলোঁ, কিন্তু তুমি বা আকৌ কি ভাবা? কোৱা আকৌ, ক'লেহে গম পাম। কেনেকৈ ক'ম, ক'ৰ পৰা ক'ম, একো ভাবি পোৱা নাই। আৰু তোমাৰ লগত একদিন থাকি এনেকুৱা হৈ পৰিছে যেন তোমাক ভাল পাই পেলালোঁ। তুমি মোৰ লগত বিয়া হ'বানে? নাই, মই এইটো উত্তৰ এতিয়া দিব নোৱাৰিম।
এ বইনী তাওঁত ভান এইটো লৈ যা পাকঘৰত থৈ দে আৰু মোলৈ পানী গিলাচ লৈ আহিবি হ'ব দাদা ল দে ভণ্টি অলপ বচোন ভালকে পঢ়া শুনা কৰিবি ডাঙৰ মানুহ হ'ব লাগিব আকৌ মোৰ নাম ৰাখিব লাগিব আৰু মা দেউতাকতো তই জন্ম হোৱাৰ পাছত হেৰুৱালোৱে তোক বহুত কষ্টকে পঢ়াইছোঁ বুজিছ ভালকৈ পঢ়িবি ডাঙৰ মানুহ হ'ব লাগিব আৰু স্কুলত কাৰোলৈ কাজিয়া নকৰিবি সকলো লগত মিলিজুলি থাকিবি দেই হ'ব দাদা তই চিন্তা নকৰিবি চিন্তা নকৰিবি নহয় ঐ কেতা তই আমাৰ সম্পৰ্কটোৰ কথা তই ঘৰত কবিনে নে মই দাদাই চাই দিয়া ল'ৰাটোৰ লগতে বিয়া হৈ যাম আৰাধ্যা বা তুমি আমাৰ দাদাৰ লগত মানে বিয়া নোহোৱা আমি ঘৰৰ পৰা চাই দিয়া ল'ৰাটোৰ লগতহে বিয়া হ'বা নেকি ভণ্টি তুমি আমাৰ মাজত নোহোৱাবা তুমি ভিতৰলৈ যোৱা চহৰৰ ধনী ল'ৰা চাইছেতো আমাৰনো কি আছে আৰু অকল ভগা জুপুৰিটো তাৰ বাহিৰেনো কি আৰু তই মানে কিয় এনেকুৱা হা মই কি তোৰ বাহিৰে বেলেগৰ লগত বিয়া হ'ব পাৰিম নেকি যিটি কথা নকবি দেই কৈ দিছোঁ কি যিটি কথা ক'লোনো তই সুখত থকাটো মই বিচাৰোঁ আৰু ককায়ে তোক ভাল ল'ৰা চাইছে দে তাৰ লগত বিয়া হৈ যাবি মই আৰু ঘৰলৈ উভতি নাযাওঁ একেবাৰে ৰাখি থওঁ মোক মই এই ভগা পইচাটোতে সুখী হ'ব পাৰিম তোৰ লগত লাগে যা ককায়ে গম পালে কথাটো বেয়া হ'ব অলপতো বুজি পা মই আজি দাদাক সকলো কথা খুলি ক'ম তোৰ আৰু মোৰ কথা চাবি দাদাই বুজি পাব আৰু যদি নাপায় পাব মোৰ বিশ্বাস আছে আমাৰ দাদাৰ কথা আৰু আমাক আঁকোৱালি ল'ব বৈ আমি দুটাই দাদাক কওঁগৈ দাদা লগ কৰাৰ আগতে ল'ৰাটো মোৰ লগ কৰাই দে হ'ব তই আজি আহিবি আবেলি নদীৰ পাৰলৈ হ'ব দে যা ঐ আহিলি বৈ কোনোবাই দেখিলে আকৌ বহুত ডাঙৰ কথা হ'ব ধ্ৰুৱদা তই কি যাবলৈ ওলালি নি আজি হয় এসপ্তাহেই হ'ল অঁ আৰু তোৰ কথা এটা আছিলে ইমান দিনে কম বুলি ভাবি আছিলোঁ কি কথা কচোন কথাটো হ'ল মানে আহিলি বহ এইজন কোন আৰু মোক ইয়াত কিয় আনিছা তুমি যে সুধিছিলা যে মোক বিয়া হ'বানে বুলি তাৰ উত্তৰ নিদিয়া কাৰণটো হ'ল এইজন দাদা মই ঐশ্য এই মাক আৰু ককায়েকৰ সকলোবোৰ খুলি ক'ব নোৱাৰোঁ কাৰণে আপোনাক মাতি পঠিয়াবলৈ কৈছিলোঁ কাৰণ দাদাই আপোনাক বিশ্বাস কৰে আৰু আমি দুটাই সৰুৰ পৰাই ভাল পাই আহিছোঁ তাই ঘৰত ক'ব নোৱাৰে কাৰণ মোৰ ভাল চৰকাৰী চাকৰি এটা নাই মা দেউতা নাই সৰু ভণ্টি এজনী আছে ঘৰৰ অৱস্থা পাতিও ভাল নহয় কিন্তু ভণ্টিক ভাল মানুহ কৰিবলৈ আৰু এক দুবেলা দুমুঠি খুৱাবলৈ যিমানকণ কষ্ট কৰিব লাগে সেইখন কষ্ট কৰিব পৰা ক্ষমতা মোৰ আছে বুজিছোঁ তোমালোকে চিন্তা নকৰিবা তোমালোক দুটাক এক কৰা দায়িত্ব মোৰ ভালকৈ থাকিবা সদায় ঐ কেতা কি হ'ল ইমান খৰখেদাকৈ আহিছ যে বৈচোন বৈ তোক আমাৰ দাদাই মাতিছে কিয় বা? সেইবিলাক বাদ দে তই বৈচোন বৈ দাদা তই ক'ত যাৱ আৰাধ্যা ঘৰলৈ যাওঁ ময়ো যাম মোকো লৈ যা নালাগে তই থাক ইয়াতে
আৰাধ্যা বাৰ খং উঠি আছে। একো নহয়, মোকো লৈ যা। একো নহয়, আহা। আহ। দাদা মাতিছিল মোক। অঁ, এইবোৰ মই কি শুনিব পাইছোঁ? কি শুনিলেনো? ভণ্টি আৰু তোৰ মাজত কি চলি আছে? এতিয়া মিছানো কি ক'ম, তাইক মই ভাল পাওঁ সঁচা, কিন্তু তাই মোৰ নহ'লেও অলপো দুখ নালাগে। কাৰণ মা দেউতাক মই সৰুতে হেৰুৱালোঁ। দুখীয়া ঘৰত জন্ম লৈছোঁ, এতিয়া হেৰুৱা ভয়কণ আগতে পাইছোঁ। আৰু ইয়াতকৈ দুখ কি? তাই মোৰ নহ'লেও কোনো আপত্তি নাই। তাই য'তে সুখী, ময়ো তাতে সুখী। ভণ্টি এইফালে কৰিবা। আজিৰ পৰা মই ভণ্টিক কটালোঁ তোৰ হাতত। ভালকৈ থাকিবি দুয়োটাই, আৰু তাইৰ চকুত যে মই চকু পানী দেখা নাপাওঁ। ভালকৈ থাকিবি। বহাগত দুয়োটাকে মই বিয়াখন পাতি দিম, চিন্তা কৰিব নালাগে। এতিয়াহে দুইটাকে ভাল লাগিছে। ভালকৈ থাকিবা সদায়। আহিছোঁ দিয়া মই।